এতিয়া বৰ্তমান সমালোচনাৰ বিষয় হৈছে যে এইবাৰ দীপাৱলীত ফটকা আতচবাজি ফুটাবনে নুফুটায় ফটকা আৰু দল সংগঠনে যি নীতি নিৰ্দেশনা দিছে সেই কথা মানিবনে নেমানিব। গতিকে আজি পেপাৰখনত পঢ়িলোঁ বৰপেটাৰ ফটকা বেপাৰীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। হয়, যি বৰপেটাৰ আতচবাজি শিল্প আমি জীয়াই ৰাখিব লাগে, কিন্তু সেইসকলৰ মাজত জুবিন অনুৰাগী নাই নেকি? জুবিন তেওঁলোকৰ হৃদয়ত নাই নেকি? যদি তেওঁলোকৰ হৃদয়ত নাই তেতিয়াহ'লে তেওঁলোকে ফটকাৰ দোকান কিনি বহি থাকক খুলি। আমি যি প্ৰকৃতৰ অনুৰাগী হয় আমি নিকিনিলে হয় ফটকা কিনিবলৈ কাৰোবাক ফ'ৰ্চ কৰিব নোৱাৰিব নহয় কোনেও, হয়নে নহয় বাৰু? আৰু আমি যি মাটি চাকি জ্বলোৱাৰ সংকল্প কৰিছোঁ এইবাৰ, আমি জুবিনক এখন প্ৰদূষণমুক্ত অসম জুবিনক এইবাৰ উপহাৰ দিওঁচোন, যাতে ফটকাবোৰ ফুটাই আমি একেবাৰে ধোঁৱা নকৰি এখন চাফা এখন অসম, ধোঁৱা নথকা অসম এখন আমি জুবিনক উপহাৰ দিওঁচোন। আৰু যি মৃৎশিল্প আছে, যি আমাৰ মাটিৰ শিল্পীসকল আছে, এইবাৰ তেওঁলোকৰ অৱস্থা পূৰ্ণ হওক, অলপ ভাল হওক তেওঁলোকৰ অৱস্থা, তাতেনো আমাৰ কি যায়? আমাৰ ভালে হ'ব অসমৰ, নহয়নে বাৰু? গতিকে কি যে কথাবিলাকত ইমান লাগি থকা হয়, আলোচনা হ'ব লাগে কি আৰু নহ'ব লাগে কি, নহয়নে বাৰু? গতিকে ই হৈছে মানুহৰ আৱেগ, মানুহৰ অনুৰাগী, মানুহৰ ভালপোৱা, এয়া হৈছে স্বতঃস্ফূৰ্ত। কোনেও আচলতে ফ'ৰ্চফুলি ইয়াক আনিবলৈ বা বন্ধ কৰিবলৈ, কোনোবাই জ্বলাবলৈ এই চেষ্টা কৰিব নালাগে। আৰু জুবিন গাৰ্গক যি প্ৰকৃত ভাল পায়, প্ৰকৃত অনুৰাগী জুবিনৰ, সেই অনুৰাগীয়ে কেতিয়াও আতচবাজি কিনি, ফটকা কিনি আপোনাৰ ঘৰৰ সন্মুখত কেতিয়াও কিন্তু জ্বলাবলৈ এই হৃদয়খনে নকয়। আমি নোৱাৰোঁ মানে। গতিকে সেয়াই কথা। এইটো কোনো এটা কণ্ট্ৰভাৰ্চিয়েল বিষয়ে হ'ব লাগে বুলি মই নাভাবোঁ আচলতে।